গাইজ আগ্ৰা ফোর্ট চাব আহিছিলোঁ। ফোর্টটো মজা হয়। ইয়াতে আপুনি যদি তাজমহল চাব গৈছে, তাজমহল চাওঁতে যিমান টাইম লাগব ন, আগ্ৰা ফোর্টটো চাওঁতে বেছি টাইম লাগব যেন পাইছোঁ আৰু। কাৰণ এইটো বহুত ডাঙৰ, বহুত বস্তু আছে, বহুত ৰাস্তা আছে, বহুত ধৰণৰ ইফালে সিফালে যাব লাগে। তাজমহলত কি হয়, যদি বস্তুটো ইমান ধুনীয়া বা তেনেকুৱা ধৰণৰ এটা মুখ্য আকৰ্ষণ টাইপ ন, তাতে অকল এটা জেগা এটা বস্তু আছে, গতিকে সেই বস্তুটো চাওঁতে বেছি টাইম নালাগে মানে। বা ভিতৰত সোমাই যদি চাই আপুনি ইমান টাইমৰ দৰকাৰ নাই, কিন্তু আগ্ৰা ফোৰ্টটো চাবলৈ হ'লে বহুতখিনি টাইম লাগিব মানে। মই ইয়াৰ পৰা তাজমহলটো দেখা পায় দেখা পাই নাপায় কিন্তু সেইটো দেখা পাইছে চাগে। এইফালে নিশ্চয় কিবা পানী চানী আহা এইটো ড্ৰেইনেজ ছিষ্টেম আছে চাগে। এইফালে ফুটা আছে, এইখিনি জেগাত এইফালে যে ফুটা আছে ইয়াতে চাগে জমা এইফালে ওপৰৰ পৰা আহে। যদি হিষ্ট্ৰীত অলপমান বেছিকৈ ইণ্টাৰেষ্ট থাকিলে হয়, আগৰ পৰা যদি বেয়া হিষ্ট্ৰী পঢ়ি থাকিলে হয়, কেনেকুৱাকৈ কি হয় মানে ক'ত কোন কেনেকুৱা আছিল, তেতিয়া কিজানি মেবি মানে কথাবিলাক ভালদৰে বুজি পালে বেছি ইণ্টাৰেষ্টেড লাগিল হয় আৰু মানে ন। এতিয়াও বেয়া লগা নাই, গোটেই ভিউটো যেনে এইখিনিও গোটেই আপোনাৰ মাৰ্বলে দিয়া হয়। কোনোবাখিনি মাৰ্বল, কোনোবাখিনি আকৌ গোটেই ৰঙা ৰঙা পাথৰ টাইপ ন। আহি মজা লাগে। ইয়াতে ডাঙৰ জেগা যিহেতু ইয়াতে ব'ৰ নহয় আৰু ধুনীয়াকৈ টাইমটো পাছ কৰিব পাৰে। গতিকে ক'ৰবাত যদি যাব লগা আছে, হাতত যদি 2-4 ঘণ্টা আছে, তেতিয়াহ'লে ধুনীয়াকৈ ওচৰত ফোৰ্টটো চাই দিব পাৰে আৰু। কোণাৰ্কত যেতিয়া গৈছিলোঁ তেতিয়া মই গাইড লোৱা নাছিলোঁ, কাৰণ ভাবিছিলোঁ বোলে গাইডত এক্সট্ৰা পইচা দিব লাগিব বা তেনেকুৱা। তেতিয়া মোৰ ইমান এটা আইডিয়াও নাছিল আৰু গাইডত দিব লাগে বেছি পইচাও নাছিল বা তেনেকুৱা ধৰণৰ। ভাবিছিলোঁ বস্তুটো নিজে চাই যাম, চাই যাই যিখিনি বুজি পাওঁ, যিখিনি ভাল লাগিব, যেনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ হ'ব, তেতিয়া এনাফ আৰু। কিন্তু কি হ'ল, তাৰপিছত আহি নেক্সট টাইম যেতিয়া লাষ্ট টাইম যেতিয়া ইমামবাৰা চালোঁ, বাৰা ইমামবাৰা, তাতে ভাবিলোঁ তাতে যিহেতু একো বুজি বাজি নাপাওঁ, কাৰণ গোটেই লেখাখিনিও থাকে আপোনাৰ উৰ্দু বা তেনেকুৱা। গতিকে যিহেতু বস্তুখিনি গম নাপাওঁ, ভাবিলোঁ কি গাইড এটা লৈ দিওঁ বুলি, নহ'লে একো হাৱাই নাপালোঁ মানে ক'ত কি আছে। তাৰপিছত গাইডটো লৈ মেলি চালোঁ, চাই উঠি ভাল লাগি উঠি মানে কি বহুতখিনি কথা বুজি পোৱা গ'ল। তাৰপিছত কি গম পালোঁ যে, ভাবিলোঁ যিখিনি কথা সি কৈছে সেইখিনি কথা যদি মই ধুনীয়াকৈ টিপটপ আগতে ৰিচাৰ্চটো কৰি বা মই অনলাইন নেটে চেটে চাই মেলি যদি মই গ'লোঁ হয়, তেতিয়াহ'লে সেই বস্তুখিনি মই অলৰেডি এটা আইডিয়া পালে মোৰ পইচাটো বাছিল হয়। গতিকে মই ভাবিছিলোঁ এইবাৰ যিটো আগ্ৰা ফোৰ্টটো চাওঁতে মই ভাবিছিলোঁ ইয়াতে সোমাই লওঁ প্ৰথম, তাৰপিছত ধুনীয়াকৈ মই নেটত মানে চাই মেলি বস্তুটো কি কি ইণ্টাৰেষ্টিং বস্তু আছে বা তেনেকুৱা গোটেইখিনি চাই লৈ পেলি মানে মজাটো ল'ম। বাট আনফৰ্চুনেটলি কথাটো কেনেকুৱা, ইয়াতে নেটৱৰ্কটো কিবা বন্ধ কৰি থোৱা আছে নে কিবা নাজানো। জিঅ'ৰ তাজমহল যাওঁতে জিঅ'ৰ নেটৱৰ্কটো ডাটা বন্ধ। আজি ইয়াতে সোমোৱাৰ পিছতো ডাটা বন্ধ। নেটৱৰ্কটো আছে কিন্তু ডাটাটো নাপায়। গতিকে মই আকৌ চাবলৈকে পৰা নাই বস্তুটো গতিকে দিগদাৰ হৈছে বস্তুখিনি বুজি পোৱাত বা তেনেকুৱা ন, মনত পেলোৱাত। দিৱানী আম হল অফ পাব্লিক অডিয়েন্স, দিৱানী আম আৰু দিৱানী খাছ দুটা বস্তু আছিল ন, মনত আছে চাগে। দিৱানী আম আৰু দিৱানী খাছ, ইফালে দিৱানী আম। আচ্ছা ঠিক আছে। আচ্ছা পাই গ'লোঁ দিৱানী আম। এইটো হৈছে দিৱানী আম। এইটো দিৱানী আম বুলি যিটো পাইছিলোঁ আমি হিষ্ট্ৰীত, তেনেকুৱা ধৰণৰ কি হয়, য'ত নেকি কি হয় দিৱানী আমত এই নাচ গান টাইপৰ বস্তুখিনি হয়। ইয়াতে আপোনাৰ যিমানখিনি গোটেই প্ৰজাৰ লগত মিলি জুলি হাঁহি ফূৰ্তিত নাচ গান তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম হয় আৰু। ইয়াতে দিৱানী আমত তেনেকুৱা আছিল। আৰু দিৱানী খাছত কেনেকুৱা আছিল যে, মেইনলি যিখিনি নিজৰ ৰজা মহাৰাজাৰ লগত যিখিনি মানে এটা কাউন্সিল যিটো থাকিব, সেই কাউন্সিলটোৰ মানে লগত যিটো মেল মিটিং হয়, সেইখিনি হৈছিল দিৱানী খাছত, মোৰ যিমান দূৰ মনত আছে আৰু। এই বস্তুটো এতিয়া অৰিজিনেলিকৈ ইন পাৰ্চন দেখা পাই ভাল লাগছে। দিৱানী আম এইটো সৰু কিতাপত পঢ়ি আছিলোঁ লুচেণ্টত। তোথে উলাতুন্দা ৰাজা ৰতন সিং কি হাভেলি। ওহো নো এণ্ট্ৰি। অ'কে সুধি চালোঁ দিৱানী আম। এইকেইজন যে মানুহ আছে তাতে বহি আছিল, দুজনমান চিকিউৰিটি গাৰ্ডেনত। তাতে সুধি চালোঁ, কৈছে দিৱানী খাছ কোনফালে। কাৰণ যদি ইমান দূৰ আহি দিৱানী আমটো চাই দিওঁ, দিৱানী খাছটো চাব লাগিছিল ন।
হয় নহয়, কৈছে সাজটো বোলে ইয়াৰে ওপৰত আছে, এইফালে ওপৰত ক'ৰবাত। ক'ত আছে দিবানে সাজটো বিচাৰি চাব লাগে, এইটো নহ'লে একদম ৰিগ্ৰেট এটা থাকি যাব মানে। আৰু ছেকেণ্ড টাইম কেতিয়া অহা হয় ঠিক নাই না, অহা হয় নে বা নহয় সেইটো গেৰেণ্টি নাই। দেখা যাক কৈছোঁ দিবানে সাজ, কাৰণ ষ্ট্ৰাকচাৰটো চিমিলাৰ লাগছে আৰু বস্তুটো মানে ভাইবটো তেনেকুৱা পাইছোঁ, অকণমান সৰু হয় য'ত নেকি মানে মেইন মানুহখিনিয়ে বহিব পাৰিব টাইপৰ ন। চাই লওঁ, এছ এইটোৱে হয় দিবানে সাজ। পাই গ'লোঁ। দিবানে আম চালোঁ, এইটো দিবানে সাজ। ইয়াতে একদম ডাঙৰ ডাঙৰ মেল মিটিংবিলাক হৈছিল আৰু। চ' বেচিকেলি কথাটো এনেকুৱা, তলত যেতিয়া দিবানে আমটো আছে ন, ইয়াতে মানুহবিলাকে নাচ গানা কৰি থাকিব, হেন তেন ধুনীয়াকৈ ওপৰত বহি ৰজাহঁতে মানে মেল মিটিংবিলাক কৰিব আৰু ন, দিবানে সাজত। ঠিকে আছে, এতিয়া নেক্সট জেগা এটা চাব লাগিব। এতিয়া নেক্সট জেগাটো কি চাওঁ। ষ্টেপ ৱেল দিবানী আম, এতিয়া নিশ্চয় নামি যাব পৰা এটা ছিষ্টেম আছে, নহয় নামি যাব পৰা একো ছিষ্টেম নাই। জাষ্ট নৰ্মেল কোৱা আৰু, নৰ্মেল মানে কি আৰু কোৱা। মই ভাবিছিলোঁ যে নামি চামি যাব পাৰি নেকি, চাইডে চাইডে এনেকুৱা যে খটখটি থাকে এইবিলাকত, এনেকুৱা তেনেকুৱা নহয়। মোৰ ন এটা কথা ফিল হৈছে, ইয়াতে মানে প্ৰথম দিনা আহি ধৰি ল'লোঁ গোটেই মানে এটা গাইড লৈ বা ধুনীয়াকৈ পঢ়ি শুনি আহি ধুনীয়াকৈ প্ৰথমতে একদিন জেগাটো বুজি ল'লোঁ হা, একদিন বুজি লৈ তাৰপিছত নেক্সট দিনাৰ পৰা যদি ওচৰত ঘৰ বা তেনেকুৱা আৰু ন, নেক্সট দিনাৰ পৰা আহি ধুনীয়াকৈ নিজৰ এটা পচন্দৰ জেগা, এনেকুৱা অভিয়াছলি পচন্দৰ জেগা হ'বই হ'ব, কাৰণ কোনোবা এটা জেগাটো ভাল লাগবই। সেইটো এনেকুৱা লাগিব যে এইটো মোৰ মানে ফেভৰিট প্লেচ আৰু ন, সেই প্লেচটোত যে ধুনীয়া চিল কৰিবৰ কাৰণে মজা হ'ব আৰু। নাজানো কিতাপ আনিব পাৰি নে নোৱাৰি, দুখন কিতাপ লৈ আহি ধুনীয়াকৈ বহিলে আৰামত বহি আছে, কাৰণ মানুহনো ইমান হাই হাল্লাও নাই যেনেকুৱা ন, আৰু যেতিয়া নিজৰ ফেভৰিট টাইপ পচন্দৰ জেগাত থকা যাব তেতিয়াতো আৰু ভালেই লাগিব, সেইবিলাক ডিষ্টাৰ্বেঞ্চো ইমান ফিল নহয়। বা এনেই বহি থাকিলেও কিতাপ যে পঢ়িব লাগিব তেনেকুৱা কথা নহয়, মোবাইলে যে টিপিব লাগিব তেনেকুৱা কথা, এনেই বহি থাকিব পাৰে মানুহ ন, ভাল লাগিব আৰু ধুনীয়াকৈ। বোলে ব'ৰ খাই আছোঁ, মোৰ লাইফ বৰ্তমান কৰিব লগা একো নাই, এই ধুনীয়াকৈ বহি আছোঁ চিল কৰি পেলাই। আচ্ছা, ইয়াতে অলপ কিবা কিবি লিখি থোৱা পালোঁ বস্তুখিনি ইয়াতে। তাৰ মতে আমি অলপ আগতে যে দেখা পাইছিলোঁ কিছুমান গোটেই এই হোৱাইট মাৰ্বল আৰু এই ৰঙা পাথৰটো, এতিয়া প্ৰথমতে বস্তুটো গোটেই ফৰ্টটো আছিল হেৰি ইটা দি বনোৱা হা, ব্ৰিক ৱাল আছিল। তাৰপিছত আহি আকবৰ যেতিয়া আহিল, তেতিয়া আকবৰে অৰ্ডাৰ দিছিল, ভাঙা অৱস্থাত আছিল, তেতিয়া আকবৰে অৰ্ডাৰ দিছিল মানে হেৰি কৰিবলৈ, ৰঙা পাথৰেদি। এতিয়া যিটো এইটো কালাৰ পাথৰটো আছে না, সেইটো ৰঙা পাথৰটো মানে আকবৰে কৈছিল। তাৰপিছত আকবৰে বনোৱা কিছুমান ভাঙি মেলি শ্বাহজাহানে মানে সেই হোৱাইট মাৰ্বল দি বনাইছিল। গতিকে সেই হোৱাইট মাৰ্বল যিখিনি আমি ঘৰখিনি দেখা পাইছোঁ, সেইখিনি শ্বাহজাহানে বনাব দিয়া আছিল মানে। ত' এপাৰেণ্টলি শ্বাহজাহান ৱাজ অবচেছড উইথ হোৱাইট মাৰ্বল আৰু তেনেকুৱা লাগিছে আৰু। মই সোনকালে আহি বহুত ভাল কৰি দিলোঁ, নহ'লে ইমান সোপা মানুহৰ মাজত ইফালে লাইন পাতি থাকিব লাগিলে।